আকৌ আহিমগে ইয়াৰ এই হাঁহিটো মোৰ ভাল লাগে একদম এই এনেকুৱা ল'ৰা ছোৱালী মানে হাঁহিটো একদম অন্তৰ খোলা হাঁহি সেইটো কাৰণে বেছি ভাল লাগে ইয়াৰ নমস্কাৰ সকলোকে অন্য এটা ভিডিঅ'লৈ একদম স্বাগতম হাতত মোজা চোজা লৈ এটাই পথাৰত পানী নাই বুলি কৈ লৈ পেলাই আমাৰ পানী তেতিয়া অৱস্থাই নাই ই ক'লে মানে পানী নাই ব'লক বগৰী খাওঁগে মানে এই বগৰীজোপা বহুত টেষ্ট মানে এয়া পানী চাওক বগৰী ফুটে পালে এনেকুৱা হয় মোৰ শুই থকা মানুহটোক লৈ আহিছে ইমান ধুনীয়া পানী বোকা খচিবলৈ আহিলা তুমি বান্ধৈ হে হে সেইটো কাৰণে কটীয়া হৈ আছে নি বাৰু এইটো খাৰ পানী বুলি কয় জ্বৰ উঠিব মানে এইটোত আৰু এয়া প্ৰথম আহি সৰি আছে বগৰী কোনটো এখন বগৰীয়ে বগৰী বহি আছে বগৰীটো খাই 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 কেনেকুৱা লাগিছে কওঁ কেনেকুৱা কুহু কুহু আৰু ৰাতি কেনেকুৱা সঁচাকে ইবাৰ খুৱাইছিলো নে মজা আহে নে এইজোপা বগৰীজোপা মজা আছে হা দিয়ক তলত বগৰীয়ে বগৰীচোন তই সোমাই যাবি কিন্তু সোমাও নহয় এইটো বহুত দ এইটো পুখুৰী মৰা নাই আজিলৈকে মাৰিব লাগিব বহুত পানী সেইটো জান দেখিছে নি জানৰ পৰা মানে মাছ সোমাবলৈ এনেকে বান্ধি দিয়া হৈছে আৰু এইফালে বহুত মাছ পাম আৰু এইফালে বতাহত চাওক হা ভাঙি আছে নেকি কুঁহিয়াৰ ভাঙি আছে কুঁহিয়াৰ দি থোৱা আছিলে ইয়াত ভাঙি গ'ল সোমাই যাব নিদিওঁ হা এই পাৰিব তাই তেনেকুৱাই তাই তলতে পৰি থাকে এই পাগল সেইজোপা বগৰী গছ নি বগৰী গছ হিলাবগৈ বেলেগ গছ হিলাইছ যে ই হিলোৱাত বেয়া হিলা জোৰ দে গু লিওৱাকে জোৰ দে ওপৰত বগৰী কিন্তু আছে গাইজ ভালকে পকা নাই খালি যোনকেইটা পকিছে আকৌ বোম চালিয়া খাবলৈ সেইটো পেলালে কেঁচাবোৰ পাইছে মেইন উদ্দেশ্যটো ভিডিঅ' বনোৱা মানে কি বগৰী খোৱা নহয় আচলতে মোৰ ভাইটি এটা আছে ভাইটিটো মানে মোৰ জেঠাই ল'ৰা সি মানে অকণমান মানে এবনৰ্মেল টাইপ হয় মানে সি কথাও ক'ব নোৱাৰে ভালকে মানে কয় এটা দুটা অকণমান ফুটে বাৰু কয় কিন্তু মানে খোজ চোজ কাঢ়িব নোৱাৰে বাকী বুজাত সি চব বুজি পায় ভাবিছে এই চাগে আকৌ কিবা মিছা কথা কৈছে নেকি ভায়েক আছে কিবা আছে বুলি সেইকাৰণে মই আপোনালোকক ক্লিপকেইটা দেখাই দিছোঁ ল'ৰাটো মানে ভাইটি কেনেকে কথা কয় কেনেকে কি কয় আপোনালোকে চাই লওক ক্লিপকেইটা এবাৰ আজি ক'ত চাওক লক্ষ্মীহঁতৰ মানে আহিছিলোঁ আমি তেজপুৰ কাকু বাৰ্থডেলে তাৰপিছত লক্ষ্মী জেঠাইহঁতৰ ঘৰলৈ আহিলোঁ বিশেষকৈ এই পোৱালিটোৰ কাৰণে আহিলোঁ ই মানে বহুত ভাল পায় লক্ষ্মীক মোক ভাল পোৱা নাই তুমি এইটো এটা হেৰি না খবৰ কেনেকুৱা তোমাৰ ঠিকে আছা সঁচাকেতো ইয়াৰ এই হাঁহিটো মোৰ ভাল লাগে একদম এই এনেকুৱা ল'ৰা ছোৱালী মানে হাঁহিটো একদম অন্তৰ খোলা হাঁহি সেইটো কাৰণে বেছি ভাল লাগে ইয়াৰ ভাত খালা নাই ৰাইজক ন হাই কৈ দিয়া হাই কৈ দিয়া এনেকে আপোনালোকৰ কেনেকুৱা বুলি সোধা আপোনালোকৰ কেনেকুৱা মানে কথাবোৰ ইয়াৰ মানে অকণমান স্পষ্ট নহয় হ'লেও মানে সুধিছে আপোনালোকক কেনেকুৱা বুলি কমেণ্টত জনাই দিব এই পোৱালিটোৰ কাৰণে আপোনালোকক কেনেকুৱা হয় নাই হয় মোৰ আগৰ চেনেলটো নাই আপোনালোকে গম পাইছে নহয় এতিয়া জল্দি যাওক ছাইডতে ছাবস্ক্ৰাইব বটনটো আছে সেই পুৰণা যোনখিনি মানুহে চাই আছে সেইটো ছাবস্ক্ৰাইবটো কৰি দিয়ক আৰু শুনো মানে কালি আহিছিলোঁ আমি আহিলোঁ আগতেই তেজপুৰলৈ কিন্তু কালি লক্ষ্মীহঁতৰ জেঠাইকৰ ঘৰলৈ আহিলোঁ তাৰপিছত এতিয়া ঘৰলৈ যাবলৈ মানে পূৰা ৰেডি হৈ আছোঁ কালিয়ে বনাম বুলি ভাবিছিলোঁ কিন্তু বনাওঁতে মানে বনাব থাকোঁতে পাহোঁতে ভিডিঅ' নবনাই মানে থাকি গ'ল আৰু এয়া লক্ষ্মী জেঠাই যাওঁগৈ হা ভাল যাওঁগৈ আইতাই খুব কি আইতা আহিছে হেৰি জেঠাই খুব তামোল খায় তামোল খোৱা বুলি ক'লে মানে আমাৰ আইতালৈ মনত পৰি যায় যে সেইটো কাৰণে কৈছোঁ আৰু এয়া জেঠু শুই দিলে যে দিনত হা নমস্কাৰ যাওঁগৈ যোৱা টাইমতহে ভিডিঅ'টো বনাইছোঁ আৰু এতিয়া পূৰা সঁচাকৈ গৈ থাকোঁ বাটত লক্ষ্মীক কথা এটা সুধিম মানে তাই কিবা এটা ক'ব বাটতে ক'ব নে ঘৰত গৈ ক'মগৈ বাটতে ক'ব হ'ব ই কান্দিছে আকৌ সেয়া বাইকক ভাল পাই যাব ওলাইছোঁ কান্দিছে চাওক ল'ৰাটো আকৌ আহিম
আকৌ আহিম দেই, আকৌ আহিম। মই যাম কাৰণে দুখ লাগিছে নে বা যাবগে কাৰণে দুখ লাগিছে? দুইটাৰ কাৰণে ঠিক কান্দিছে বেচাটো। আকৌ আহিম দেই, আকৌ আহিবগে নহয়, আকৌ আহিবগে দিয়া, নেকান্দিবা নেকান্দিবা শুন, কান্দিছে নেকান্দিবা আকৌ আহিব নহয়। বাহঁত আকৌ আহিবগে, নেকান্দিব কান্দিব, বাহঁত আকৌ আহিবগে। কান্দিছে, কান্দিব নাপায়, কান্দিব নাপায়, হাঁহিব লাগে, নাপায় বেয়া হয় দেই। নেকান্দিবা সেয়া হাঁহিছেও কান্দিছেও, সেই কান্দোতে বেয়া দেখাইছে তোমাক। হাঁহি দিয়া, হাঁহি দিয়া। অ সেয়া হাঁহি দিছে। মাৰি দিয়া। বছ যাওঁ দেই। ক্লিপকেইটাতো দেখিলে আপোনালোকে বিশ্বাস নকৰে, সেইকাৰণে আপোনালোকক দেখাই দিছো। আচলতে মানে তাক লৈ পেলাই এতিয়া চিন্তা হৈ গৈছে, যিহেতু ভাইটি বুলিবলে মানে নিজৰ মোৰ সিয়ে আছে অকল। এতিয়াতো বাৰু ঠিকে আছে সি, কিন্তু যেতিয়া মানে জেঠাই বা পেহাহঁত যেতিয়া বুঢ়া হৈ আহিব বা মানে সি কেনেকে থাকিব, কেনেকে চলিব, কেনেকে খাব বা জেঠাইহঁতক কেনেকে চলাব, কি কথা মানে সেইটোৱে মানে মই ভাবি ভাবি তত পোৱা নাই। মানে মেইন কথাটো এনেকুৱা হৈ গৈছে যে লক্ষ্মী ভাইটি বুলি কবলে মানে এটাই আছে, তাৰ নামটো কি আছিলে? তাৰ নামটো কি আছিলে মানে কি বুলি মাতে তোক? আয় বুলি। আয় বুলি মাতে। আমিতো এনে বাবুটো চাবুটো যি টি কৈ পেলাই মাতো, দেহা চেহাতে এনে দেৱাশিষ কলিতা তাৰ নামটো, কিন্তু আমি বাবু বা দেহা তেনেকে কৰি পেলাই নি মাতো। আৰু পোৱালিটো আপোনালোকে ক্লিপ কেইটা দেখি গম পালেই নহয় যে আমি যে যেতিয়া গৈছিলো। আৰু মোৰ এটা ভুল কি হৈছে জানেনে? মোৰ যে চেনেলটো নাই, ক'ৰবাত গ'লেও কিবা ভিডিঅ' কণ্টেণ্ট বনাবলগীয়া থাকিলেও লক্ষ্মীয়ে বনাব লাগে বুলি পাহৰি যাওঁ, মানে মই ষ্টাৰ্ট কৰি দিওঁ। সেইটো কাৰণে ভিডিঅ'টো আকৌ প্ৰথমৰ পৰা মানে লক্ষ্মীক ষ্টাৰ্ট কৰাই দিছো হা। আপোনালোক ই আমাৰ ঘৰ মেনেজাৰ অকণমান মোক দিগদাৰ দি আছে কথাখিনি কওঁতে, সেইটো কাৰণে কাটিবলগীয়া হৈ গৈছে। মেইন তাক লৈ চিন্তাটো কি হৈছে, পোৱালিটো মোৰ বহুত মৰম লাগে, কিন্তু তাৰ মানে যোনটো হাঁহি, মুখৰ যোনটো খোলা হাঁহি, সেইটোৱে বিশেষকে মানে বেছি মৰম লগায় মানে মানুহক। এইটো ভিডিঅ'ত মই আপোনালোকলৈ যে এনেকে আপোনালোকৰ ওচৰৰ পৰা এইটোৱে সহায় বিচাৰি আহিছো যে এইটো নকওঁ যে স্কেনাৰ দিম পইচা দিয়ক একাউণ্ট, সেইটো নহয়। মানে এনেকুৱা ধৰক শাৰীৰিকভাৱে যোনখিনি মানুহ সক্ষম নহয়, মানে সক্ষম বুলি কৈছো, যোনখিনি মানুহ সক্ষম নহয়, তেনেকুৱা কাৰণে চৰকাৰে বহুতখিনি সুবিধা দিছে মানে। কিন্তু কি কি সুবিধা দিছে, কেনেকে দিছে সেইখিনি মই নাজানো। মোৰ এই ভিডিঅ'টো বা লক্ষ্মী চেনেলত যোনে ভিডিঅ' চাই আছে, তেনেকুৱা যদি জনা মানুহ কোনোবা আছে, দেন বেলেগে অন্য একো নালাগে, মোক কমেণ্টত লিখি দিলেই হ'ব যে এনেকুৱা তেনেকুৱা এনেকুৱা। সাহায্য এটাই পাইছে, মানে সি হুইল চেয়াৰ এখন পাইছে। সি মানে ধুনীয়াকে কথা চথা ধুনীয়াকে ক'ব পাৰে, মানে খালি ফুটাই নোলায় কথাবোৰ স্পষ্ট নহয় মানে। আৰু মানে চৰকাৰৰ ফালৰ পৰা মানে এটাই পাইছে, হুইল চেয়াৰ এখন পাইছে। তাৰপিছত বাকী জেঠাই কিবা কিবি কৈছে যদি সেইটো নাজানো। মানে এতিয়া কাৰণে নহয়, মানে বিশেষকে ধৰক জেঠাই আৰু জেঠু ভাগৰ, মানে লক্ষ্মী ভাগৰ জেঠাই আৰু জেঠু লাহেকে বয়সটোতো সকলোৱে বাঢ়ি গৈ থাকে, বয়সটো যেতিয়া বৃদ্ধ কালত হ'বগে, তেতিয়া জেঠাই জেঠু অকলে মানে অলপ শক্তি আছে কাৰণেহে কৰি থাকিব পাৰিছে। যদি জেঠাই জেঠু নিজে মানে গাত যেতিয়া শক্তি নাথাকিব, তেতিয়া সেই ল'ৰাজনৰ কি হ'ব? মানে সেই কথাটোৰ কাৰণেহে মানে চিন্তা হৈ গৈছে, মানে এতিয়া চিন্তাৰ বিষয় হৈ গৈছে। বিশেষকে সেইদিনাখনি মই কৈছো হয়নে, মই দেখাতকে এতিয়া সি বহুত ডাঙৰ হ'ল। তাক মানে ক'বাত গ'লে তাক না কোচত লৈ যাব পাৰিব, মানে বহুতে ডাঙৰ হ'ল, কাৰণ গধুৰ হৈ গৈছে না ল'ৰাটো। তাক ক'তো নিব মানে সি এনে বিচনাত যদি বহাই থৈ দিয়ে বা হুইল চেয়াৰ এখনত যদি বহাই থয়, তাক ধুনীয়াকে বহিব পাৰে। কিন্তু তাক মানে ক'বালৈ লৈ মেলি যোৱাটো বা কিবাটো মানে সেই দুহাল মানুহৰ কাৰণে মানে ইমান সহজ কথা নহয় মানে। সেইটো কাৰণে মানে যেতিয়া জেঠাই আৰু জেঠু বুঢ়া হৈ যাব, তেতিয়া সেই ল'ৰাটো কি হ'ব? মানে সেইটোকে চিন্তা কৰি মানে পাগল হৈ গৈছো। সেইটো কাৰণে আজি আপোনালোকলৈ এই ভিডিঅ'টো বনাই পেলাই লৈ আহিছো যে আপোনালোকে যদি কিবা জানে, এনেকে শাৰীৰিকভাৱে সক্ষম যোন নহয়, তাৰ কাৰণেতো চৰকাৰে বহুত কিবা কিবি কৰিছে, সেইটো জানো, কিন্তু কি কৰিছে মই নাজানো মানে। সেইটো কাৰণে মোৰ ফালৰ পৰা এইটো এটা চেষ্টা যে, আৰু আপোনালোকেও অকণমান সহায় কৰিব। মানে সহায় এইটোৱে কৰিব যে যদি এনেকে কিবা আপোনালোকে এইবিলাকৰ বিষয়ে জানে, মানে কোনোবা যদি জনা ব্যক্তিয়ে চাই আছে, দেন কমেণ্ট কৰি পেলাই মোক জনাই দিব। মই এইটো ভিডিঅ' কমেণ্ট পুৰা পঢ়িম, যাতে সেই ল'ৰাটো মোৰ ফালৰ পৰা নহয়,
আপোনালোকে যদি জনা মানুহ কোনোবা আছে যদি কথাখিনি কৈ দিয়ে সেই ল'ৰাটোৰ কাৰণে বহুত সুবিধা হ'ব, আমাৰ কাৰণে সুবিধা হ'ব। জেঠাইহঁতো মানে ইমান একেবাৰে ওচৰ খাব মানুহ নহয় যে ল'ৰাটোক কেনেকে ক'ৰবাত বাহিৰত নি পেলাই ট্ৰিটমেণ্ট কৰাব পাৰিব বা কিবা, সেইকাৰণে তেনেকুৱা নহয়। খেতিৰ ওপৰতে নিৰ্ভৰশীল মানে, কিন্তু সেয়া তাক লৈ পেলাই অকণমান মানে টেনশ্যন এটা হয় আৰু যিহেতু সিও বহুত ডাঙৰ হৈ আহিছে, জেঠাই আৰু পেহাও যেতিয়া বুঢ়া হৈ আহিব, তাক চোৱা মানুহ কোনো নহ'ব বা জেঠাইহঁতকো চোৱা মানুহ কোনো নহ'ব, মানে সেইবিলাক কথা লৈ পেলাই অকণ। বা যদি এনেকুৱাও কোনোবাই জানে যে ট্ৰিটমেণ্ট আছে ইয়াৰ কিবা, মই ল'ৰাটোকতো ভালকে আপোনালোকক দেখুৱাই দিলো, মানে মুখৰ আগত ভিডিঅ' কৰিবলৈ সেইখিনি কথা সুধিবলৈ সেই মানুহকেইজনৰ ওচৰত মোৰ সাহস নাই, মানে দুখ লাগে। তাক দেখাইছো কিন্তু তাৰ বিষয়ে ইমান কোৱা নাই মানে সেইটো কাৰণে মই ভিডিঅ' কৰি পেলাই নিয়ে দেখাই দিলো। আপোনালোকে যদি তাৰ কিবা ট্ৰিটমেণ্টো জানে উচ্চ, মানে ভাল কিবা ট্ৰিটমেণ্ট যে ভাল হৈ যোৱা, দেন তেতিয়াও মোক ক'ব। আৰু ধৰক ট্ৰিটমেণ্ট কৰিবলৈতো পইচা লাগিব, কিবা লাগিব, তো চৰকাৰৰ ফালৰ পৰা বা কোনোবা এনেকৈ এইবিলাক বহুত কিবা কিবি পায় ন, দেন তেতিয়াও ক'ব যে সেই ল'ৰাটোৰ ভাগৰ বহুতখিনি সহায় হ'ব। মানে এনেকুৱা কিবা ক'ব, কৰিব লাগে কিবা কিবি, যে এনেকুৱা কৰিব লাগিব, তেনেকুৱা কৰি ল'ব, একদম ধুনীয়াকে আমাক ধুনীয়াকে কণ্টেক্ট কৰি লৈ পেলাই আমিতো তেতিয়া কথা পাতিমেই, তেতিয়া আমি মানে আমাৰ পোৱালিটোক মানে তাক ট্ৰিটমেণ্ট কৰিব পাৰিম মানে। সেই কথাটোৰ কাৰণেহে মানে সেইটোহে সহায় বিচাৰিছো আপোনালোকৰ পৰা, হয় নে? নম্বৰ দি দিলেও কণ্টেক্ট কৰি ল'ম, বা যদি কমেণ্টত গোটেই কথাখিনিও লিখি দিয়ে তেতিয়াও হ'ব, তেতিয়া বুজি পাই যাম। বা এনেকুৱাত গৈ পেলাই নি মোক কণ্টেক্ট কৰিবা, তেনেকৈ নম্বৰ দি দিলেও হৈ যাব। যদি আপোনালোক কোনোবাই জানে, নজনাসকলে বাৰু মানে এটা ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাব সেই ল'ৰাটোৰ কাৰণে, যাতে সিও আমাৰ নিচিনাকে এই পোৱালিটোৰ নিচিনাকে নাচি বাগি যাতে খেলিব পৰা হয় এদিন, তাকে আপোনালোকে জনালো আজি ভিডিঅ'টোত ন, হয় নাই? সেইটোৱে আছিলে আজি ভিডিঅ'টোত। এই বগৰী যে খাবলৈ আহিছিলো, মানে মই বোলো ঘৰতখননো কিমান দেখাই থাকিম, সেইটো কাৰণে ইয়াতে ভিডিঅ'টো বনালোহি আৰু ন। ভিডিঅ'টো চাই মানে কি আৰু, আপোনালোকে যদি সেইকণ সহায় কৰিব পাৰে তেনেহ'লে ভাল লাগিব বাৰু। বাকী তেনেকে একো হেৰি কৰিব নালাগে, খালি আপোনালোকে ক'ব যে ল'ৰাটোক এনেকে কৰিলে ভাল হ'ব, বা এনেকে কৰা, আমুকৰ ওচৰত যোৱা, তামুকৰ ওচৰত যোৱা, ক'ব, ভাল লাগিব। তেনেহ'লে আজিলৈ বাই বাই, আকৌ নেক্সট এটা ভিডিঅ'ত লগ পাম। আৰু জল্দি ভিডিঅ'টো মোৰ চেনেলটো 50K কৰি দিয়ক, লগতে শেষত আমাৰ চেনেলৰ কথাটো কৈ দিছো যে মোৰ চেনেলত আপোনালোকে ভিডিঅ' পাম বুলি আশা নকৰিব, কাৰণ চেনেলটো নাই। লক্ষ্মী চেনেলত পাব, আৰু মোৰ গৰুচুৰ নেক্সট বুলি এটা চেনেল আছে, সেইটোতো লাহেকে ভিডিঅ' দিয়া ষ্টাৰ্ট কৰিছো, তাতো গৈ চাব পাৰিব, নাইবা মেইন কণ্টেণ্টখিনি এই লক্ষ্মী চেনেলতে আহিব, সেইটো কাৰণে জল্দি গৈ ছাবস্ক্ৰাইব কৰি ল'ব। ডাঙৰ ভিডিঅ' এটা আহি আছে, যোনটো মানে আপোনালোকে ভাবিও মানে তত নাপাব যে এইটো কেলে এনেকুৱা হ'ল বুলি। মানে সেইটো ভিডিঅ' ক'ব লাগিব, সেইটো ৰাইজে সিদ্ধান্ত ল'ব আৰু যে মানে এটা বহুত ধৰক এই ফেক নহয়, লক্ষ্মীয়েনো কেলে আত্মহত্যা চেষ্টা কৰিছিলে, কি সেইখিনি ওপৰত নহয়, মানে মূল কাৰণটো ওলাব মানে। কিন্তু মানে মেইন সময়টো আহি গ'ল, মানে পানীও উকলি গৈছে, মানে হেৰি ওপৰেদি উকলি গ'ল মানে, তো এতিয়া লুকুৱাই ৰাখি আপোনালোকৰ আগত লাভ নাই। কি মানুহ বেছি ধৈৰ্য ধৰি থাকিব নোৱাৰে, এটা টাইমত মানে এনেকুৱা এটা ধৈৰ্য সীমা হেৰাই যায়, মানে মানুহে মানে নিজে গম নাপায় যে কি কৰিব কি নকৰিব। মই এতিয়া বুজাব নোৱাৰো, যেতিয়া ভিডিঅ'টো বনাম, যেতিয়া ক'ম আপোনালোকক গোটেইখিনি কথা, তেতিয়া গম পাই যাব। মানে অলৰেডি বেয়া হৈ গ'ল, কিন্তু সেইখিনি কথা আপোনালোকৰ আগত লুকুৱাই লাভ নাই। তো ৰাইজে নখ জোকাৰিলে নৈ বয়, সেইটো কাৰণে মানে আপোনালোকে সেইটো সিদ্ধান্ত ল'ব। আৰু বিশেষকৈ এই ল'ৰাটোৰ কাৰণে আপোনালোকে যোনে যি কৰিব পাৰে সেইখিনিৰ ওপৰতে মই যোনখিনি ক'লোঁ, মানে সেইখিনি আপোনালোকে যদি সঁচাকৈ কোনোবাই জানে, মানে পৰামৰ্শ এটা দিব, ইয়াক এনেকুৱা কিবা কৰা বুলি মোক কমেণ্টত লিখি দিলেই হ'ল, নাইবা মোক কল্পজ্যোতি বুলি ইনষ্টাগ্ৰাম আছে, তাত আপোনালোকে মেছেজ কৰিলেও হৈ যাব। কমেণ্ট এটা কৰি দিব, তেতিয়া বেছি ভাল।